এবিধ ফল। বন্ধু, তুমি যদি প্ৰেমত পৰিছা তেন্তে খাটাং কৈছো, তোমাৰ জীৱনত লাগিব বহুত গণ্ডগোল। ঐ চুপ থাক, ছাৰ আহিবলৈ হ'ল। তোমাৰো যে আৰু কথা। থেই, মই কিন্তু এই প্ৰেম বিলাকত নপৰো দেই। গুড মৰ্ণিং ছাৰ। ঠিক আছে বাৰু, মৰ্ণিং। তোমালোক ভালে আছা? আছো ছাৰ। অ'কে। আজি এজন নতুন নেকি? আগে পিছেতো মই নাই দেখা। ছাৰ, মই আজিহে নতুন আহিছো। ঠিক আছে বাৰু, পিছে নামটো বা কি? নামটো কোৱাচোন। ছাৰ, মোৰ নাম দেৱা। বঢ়িয়া নাম দেই তোমাৰ, দেৱা। আজি মই প্ৰথম শুনিছো। বহুত ভাল লাগিল তোমাৰ নামটো। বাৰু, কথা বতৰা হৈয়ে থাকিব। এতিয়া পঢ়াত লাগো নে কি কোৱা? ছাৰ। মই আজি তোমালোকক কিছুমান প্ৰশ্ন সুধিম, তোমালোকে উত্তৰ দি যাবা, ঠিক আছে? ঠিক আছে ছাৰ। দেৱা, এতিয়া তুমিয়ে কোৱাচোন, পৃথিৱীত চবতকে বেছি বৰষুণ ক'ত পৰে? ছাৰ, পৃথিৱীৰ চবতকে বেছি বৰষুণ মাটিত পৰে। হা? কি উত্তৰ দিলাচোন? এই উত্তৰটো ক'ত বিচাৰি পালানো তুমি? কিয় ছাৰ, মিছা কৈছো নেকি? পৃথিৱীত চবতকে বেছি বৰষুণটো মাটিতেই পৰে। বাৰু, মানিছো দেই তোমাৰ উত্তৰটো। এতিয়া কোৱা, পৃথিৱীৰ চবতকে দীঘল দলং ক'ত আছে? ছাৰ, পানীৰ ওপৰত। হা? একদম ৰাইট এনচাৰ দিছা দেই তুমি। থেংক ইউ ছাৰ, থেংক ইউ। দেৱা, তুমি এতিয়া এটা কবিতা গাই শুনোৱাচোন। কি কবিতা শুনিব ছাৰ? তোমাৰ মনত যি আছে তাকে কোৱা। ঠিক আছে ছাৰ, আপুনি অলপ মন দি শুনক। শুৱনি আমাৰ অসমখনি লকডাউনেৰে ভৰা। ইফালে যাওঁ সিফালে যাওঁ, পুলিচৰ মাৰ খোৱা। জীৱনটো নাজানো কেতিয়ালৈ বাচিব, কৰোণাৰে ভৰা। আজি মৰো কালি মৰো, নাই বিশ্বাস এতিয়া। বা, কি কবিতা গালা দেই, বঢ়িয়া। বহুত ভাল লাগিল শুনি। দেৱা, তোমাৰ কবিতাটো শুনি মোৰ আৰু এটা প্ৰশ্ন মনত পৰিলে, গতিকে তুমি উত্তৰটো সোনকালে দিবা। ঠিক আছে ছাৰ। বাৰু কোৱাচোন, পৃথিৱীত কেইখন দেশ আছে? ছাৰ, আমাৰ পৃথিৱীত দেশটো এখনেই আছে, বাকীবোৰতো গোটেই বিদেশে আছে। দেৱা, এতিয়া মোৰ তোমালৈ এটা লাষ্ট কুৱেশ্যন আছে, গতিকে তুমি অলপ ভালকে উত্তৰ দিবা। ঠিক আছে ছাৰ, সোধকচোন বাৰু। কোৱাচোন, কবি কেই প্ৰকাৰ? ছাৰ, মূলততো কবি 3 প্ৰকাৰেই। সেয়া কি কি? ছাৰ, সেয়া হ'ল ফুলকবি, বন্ধাকবি আৰু ওলকবি। ছাৰ, আপুনি মোক ইমানখিনি প্ৰশ্ন সুধিলে, গতিকে এতিয়া মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। সুধিব পাৰোঁনে? নিশ্চয় পাৰা। সোধা, কি প্ৰশ্ন আছে তোমাৰ মনত? ছাৰ, আপোনাৰ মূৰত কিয় চুলি নাই? তুমি জানিব বিচৰা মোৰ মূৰত কিয় চুলি নাই? ছাৰ, কেৱল ময়েই জানিব নিবিচাৰোঁ, মোৰ লগৰজনো জানিব বিচাৰে। হয় ছাৰ, ময়ো জানিব বিচাৰো, আপোনাৰ মূৰত কিয় চুলি নাই? তেতিয়াহ'লে শুনা, সৰুতে মোক মোৰ মূৰত বগলীয়ে হাগি দিছিলে, কাৰণে মোৰ চুলিসোপা গোটেই সৰি নাইকিয়া হৈ গ'ল। এতিয়া গম পালা মোৰ মূৰত চুলি কিয় নাই? ক্ষমা কৰিব ছাৰ, সোধাৰ কাৰণে চাগে আপুনি বেয়াই পালে। নাই পোৱা দে। বাৰু, আজিৰ ক্লাছ মই ইমানতেই সমাপ্ত কৰিলোঁ। অহাকালি আকৌ লগ পাম তোমালোকক। ভালকে মন দি পঢ়িবা। অ'কে ছাৰ।